উঠিছে, হাফ ফ্ৰাই কৰিছোঁ। মই যিটো ৰেচিপি বনাম মানে তাৰ কাৰণে এনেকৈ দৰকাৰ। বিলাহী পেষ্ট, আদা নহৰু পেষ্ট, জলকীয়া আৰু পিঁয়াজটো দিবলৈ বাকী আছে। পিঁয়াজটো মই কাটি ল'ম লগালগ। এয়া হ'ল ভাঙন মাছ, ভাঙন বাত পুখুৰী। মাছৰ ৰেচিপিটো বনাবলৈ মই এইখিনি বস্তু গোটাই লৈছোঁ। বিলাহী, সৰু বিলাহী 3-4টামান, পিঁয়াজ লৈছোঁ এটা ডাঙৰ চাইজৰ, আদা নহৰু পেষ্ট লৈছোঁ, আৰু এয়া হ'ল জলকীয়া।